হেল্ল' গাইজ, আপোনালোকে চাই আছে কলিতা এছামিজ ব্লগ ইউটিউব চেনেল। সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো থাম্বনেইল আৰু টাইটেল চাইটো নিশ্চয় গম পাইছে ক'লৈ গৈ আছোঁ। আজি এটা বহুত সুন্দৰ জেগাত গৈ আছোঁ। তো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চালেহে তো মজাটো ল'ব পাৰিব ভিডিঅ'ৰ। তো পিছফালে আছে ৰাকেশ আৰু মই, আৰু এই বম গৰমৰ মাজত পূৰা একদম নেশ্যনেল হাইৱে ৰাস্তাৰে এতিয়া গৈ আছোঁ আমি বেকী নদীলৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, পূৰা মানে ধুনীয়া সুন্দৰ সুন্দৰ জেগা দেখিবলৈ পাব। তো শেষলৈকে চাই থাকক, মানে শেষলৈকে চালেহে মজাটো পাব, ভালকৈ ভাল মজাটো পাব। তো এতিয়া ৰ'দ চাওক না, বহুত মানে ৰ'দ দিছে। তাতে নদীত গৈ ঠাণ্ডা পৰিব বাৰু। এতিয়া আমি এনেকৈয়ে গৈ আছোঁ ৰাকেশ আৰু মই, এই বম ৰ'দত সুন্দৰ সুন্দৰ ৰাস্তাৰে গৈ আছোঁ। তো তাতে গৈ মানে সুন্দৰ সুন্দৰ ঠাইবিলাক দেখা পাব। তো শেষলৈকে চাই থাকিব। আৰু চাওক না, ৰ'দ মানে তামান দিছে, ৰ'দ আজি পূৰা। তাতে যাই ঠাণ্ডা পেলাম, একদম মানে ঠাণ্ডা পৰিব বহুত। তো শেষলৈকে চাব ভিডিঅ'টো, আৰু এই বহুত সুন্দৰ ঠাইবিলাক দেখিবলৈ পাব আজি। তো চাই থাকক শেষলৈকে। এনেকৈয়ে চাইকেলৰ পেডেল মাৰি মাৰি ফাইনেলি আহি পাই গ'লোঁ একদম মানে বেকী নদীখন। এতিয়া তললৈ গৈ আছোঁ দৌৰি দৌৰি। তো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চালেহে মানে মজাটো ভালকৈ পাব। তো শেষলৈকে ভিডিঅ'টো চাই থাকিব। এতিয়া মানে দৌৰি দৌৰি গৈ আছোঁ, মানে বহুত ভাল লাগিছে আৰু আহি জাগাটা। আমি মানে এনেকৈ সুন্দৰকৈ তললৈ পূৰা আহি গ'লোঁ, আৰু ইফালে এজন মানুহে মাছ মাৰি আছে, আৰু মই দেখাই দিছোঁ সুন্দৰকৈ, বঢ়িয়াকৈ চাই থাকক। তো এইফালে মই পানীটোত লাৰি চালোঁ ৰ'ব, মানে বহুত ঠাণ্ডা পানী, বঢ়িয়া লাগিছে লাৰি। আৰু এই চাওক না, পৰিৱেশটো চাওক, বহুত ধুনীয়া। আৰু মানে এইফালে ওপৰেদি দলঙো আছে, দলঙৰ তলত আহিছোঁতো, একদম ভাল লাগিছে পৰিৱেশ। তো বেকী নদীৰ পাৰত, আৰু মোৰ লগত ৰাকেশো আহিছে, ৰাকেশকো দেখাম। তো চাই থাকক, সিও আহিব। তো তাকো দেখাই আছোঁ। আৰু ইফালে চাই লওক, এইটো হ'ল ৰাকেশ ভাই মানে অলপমান কেমেৰাত কথা ক'ব লাজ কৰে, সি তাৰমানে অলপ টান পায় কথা ক'ব কেমেৰাত। এইফালে মানে চাই লওকচোন, এইফালে কি ধুনীয়া সুন্দৰ ক্লিপ, একদম মানে মই বেক কেমেৰাৰে বঢ়িয়াকৈ দেখাই দিছোঁ আপোনালোকক। চাই থাককচোন, মানে কিমান ধুনীয়া এই দুখন দলং, আৰু এইটোৱে হ'ল দিছ ইজ বেকী নদী। তো আপোনালোকে আহক। আৰু সেইফালে আছে সেইখন ট্ৰেইন যোৱা ব্ৰিজ, আৰু ৰাকেশে ফটো মাৰি আছে ধুনীয়াকৈ। তো চাই লওকচোন, কিমান ধুনীয়া, আৰু মানে কি ক'ম, মানে চাই লওক আপোনালোকে আহক, মানে মজা লাগিছে আহি, মানে বহুত। ইয়াতে পানীটো নুমিও ভাল লাগিছে, বহুত ভাল লাগিছে, আৰু চাই থাকক। তো গাইছ, সিফালে চাই লওক, মানে এতিয়া কথাটো হ'ল, ওপৰৰ পৰা এটা ক্লিপ দেখাই দিছোঁ আপোনালোকক। অলপ আগতে গৈছিলোঁ মানে তলৰ পৰা অলপ বেলেগ দেখি ক্লিপটো, আৰু ওপৰৰ পৰা আৰু বহুত ভাল লাগে আৰু ক্লিপ। চাই লওক, আৰু সেইফালেও চাই লওক, একদম মজা। এতিয়া গৈ আছোঁ, ঘৰলৈ যামেই আৰু। তো চাই থাকক, একদম মজা পাব ব্লগটো, পূৰা একদম আল্টিমেট ব্লগ। এতিয়া গৈ আছোঁ, মজা। হেল্ল' গাইজ, মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে? যিসকলে মোৰ এই চেনেলটোত নতুনকৈ মোৰ ভিডিঅ'বিলাক চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা ঘণ্টা বটনটো টিপি অল কৰি দিব বুলি আশা কৰিলোঁ। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰোঁ। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ। জয় আই অসম।